গ্ৰীষ্মৰ প্ৰকোপ কবিতাৰ শিৰোনাম আগবঢ়াইছো। খহিবই লাগিব ৰুষ্ট এই গ্ৰীষ্মৰ প্ৰকোপ, আনে কৰি যোৱা তেনে ভুলৰ যাতনা। খহিবই লাগিব ৰুষ্ট এই গ্ৰীষ্মৰ প্ৰকোপ, আনে কৰি যোৱা তেনে ভুলৰ যাতনা। উৎকট গৰমৰ মাজত প্ৰাণ বচোৱাৰ চেষ্টা, ধৰাৰ সকলোৰেই হেৰাই যাব ধৰিছে চেতনা। নিষ্ঠুৰ ৰাক্ষসৰূপী কিছু মানৱ জাতিবোৰে প্ৰকৃতিৰ ধ্বংসযজ্ঞ অবিৰাম চলাইছে। নিষ্ঠুৰ ৰাক্ষসৰূপী কিছু মানৱ জাতিবোৰে প্ৰকৃতিৰ ধ্বংসযজ্ঞ অবিৰাম চলাইছে। তাহানিৰ পৰাই আজিও একেদৰে প্ৰকৃতিৰ ওপৰত বঢ়াইছে অত্যাচাৰ। নিমাতী কন্যা হৈ ধন গোটোৱাত ব্যস্ত হয় তেনে ৰক্ষকসকল কিছুমান। নিমাতী কন্যা হৈ ধন গোটোৱাত ব্যস্ত হয় তেনে ৰক্ষকসকল কিছুমান। চকুৰ আগেৰেই পাৰ হৈ যায় গছ কাঠ বাঁহ, উদং হৈছে আজি বন জংঘল ভৈয়াম। দায় দুখ ধৰোতাও নাই আজি কোনো দেখা নাযায় শাস্তিমূলকৰো ব্যৱস্থা। দায় দুখ ধৰোতাও নাই আজি কোনো দেখা নাযায় শাস্তিমূলকৰো ব্যৱস্থা। হাঁহি মুখেৰেই পাৰ হৈ গৈছে বনজ সম্পদবোৰ, টনকিয়াল কৰি গৈছে খন্তেকীয়া অৱস্থা। ধ্বংসলীলাৰ যজ্ঞ কৰোতাই কৰিয়েই আছে মুক্ত মনে, সকলোৱেই জানিও লৈ আছে কিয় মৌনতাৰ ভাও। যদি এয়াই হৈ থাকে উদং কৰি যাব তেনেলোকে যিমান বাৰ গছ পুলি ৰোপণ কৰি দিলে। ধ্বংসলীলাৰ যদি এই ধাৰাবাহিকতা চলি থাকিবহি সদায়, ধ্বংসলীলাৰ যদি এই ধাৰাবাহিকতা চলি থাকিবহি সদায়, ধৰণীৰ জীৱ জগত থাকিবনে জীয়াই? মৃত্যুৰ কিৰিলি শুনিবলৈ আৰু বেছি দিন নাই। এই খন্তেকীয়া জীৱনৰ বাবে লৈ থকা মনত আনন্দ ভাই, লৈ থকা আনন্দ।